গাইছ আজিতো যেহেতু শিৱৰাত্ৰি কাৰণে একদম মজা এটা ব্লগ লাগিব ন তো তাকে বোলো গৈ আছোঁ আজি শিৱসাগৰ একদম শিৱসাগৰৰ যিটো শিৱদৌল তো তাত গৈ আছোঁ আৰু তাত গৈ দেখাই আছোঁ ধুনীয়াকৈ ভিডিঅ'বোৰ একদম শেষলৈকে চাই থাকক যিসকল ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো লাইক কমেণ্ট চব কৰি দিব তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক जलाधवी गगनचर प्रवाह पावितस्तरे घरे वलम्ब्यलम्बिताम्बुजं कपालिकां नमट्टमट्टमन्निनादमट्टमर्वयुच्चकार चण्डताण्डवं तनोतु नः शिव যিসকলে ছাবস্ক্ৰাইব কৰে নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক প্লিজ ছাবস্ক্ৰাইব কৰক संभ्रमब्धमन्निलिम्पलज्जरीतिवल्लरी विराजमानमोदगद्गद्गद्गज्ज्वलल्ललाटकट्टप्रापके किशोरचन्द्रशेखरे रतिक्षुमिच्छरम् গাইছ মই অথনি দিনৰ ভাগটো দেখালোঁ আপোনালোকক ধুনীয়াকৈ দেখাই পেলাই এতিয়া মানে ৰাতি ভাগটো দেখাবলৈ আছে আৰু মোৰ ওচৰত আছে অনুপম দাৰ লগত মানে আজি মানে নাচাই বোলে তেওঁ কিবা বোলে সকলোকে শিৱৰাত্ৰি আন্তৰিক শুভেচ্ছা থাকিল আচ্ছা আৰু ভিডিঅ' বনাই আছ ন ভিডিঅ' বনাই আছোঁ চলি আছে তেনেকৈ আৰু যিয়ে কি নহওক আজি সন্ধিয়াৰ ভাগটো অলপ দেখাই জুই পৰক বাকী এইফালে দললৈ আহি থাকোঁতে আমাৰ ভাইল পেজি পৰমা গগৈ আকৌ লগ পালোঁ তো থাপাকটো বহুত দিনৰ পিছত লগ পাইছোঁ এতিয়া আৰু যিসকলে চাই আছে থাপা চেনেলটো চাব ছাবস্ক্ৰাইব কৰি দিব গম পায় 1K হ'বলৈ গৈ আছে 1K গৈ আছে নেকি মজা মজা সকলোৱে ছাপৰ্ট কৰিব ভাল লাগিব আৰু তোমাক তেজেৰি ফালি আছিলা কিবা তুমি ফেচবুকত মই পাইছোঁ তেনেকৈ নক'ব সকলোৱে তাত তেজেৰি ফালিব নিদিব সকলোৱে ছাবস্ক্ৰাইব কৰি ছাপৰ্ট কৰিব সেইটো আশা ৰাখিছোঁ আৰু কলকাতাত গৈ মানুহ হেণ্ডচাম হৈ আহিছে থেংক ইউ ছ' মাছ এইফালে মানুহৰ ভিৰ দেখিছে বোৱা তামাম মানুহৰ ভিৰ আৰু যদি বাহিৰলৈ যদি মই যাওঁ তেতিয়াহ'লে ওলাই যাব নোৱাৰিম ঘপকেনে ইমানেই ভিৰ চক ৱাও বাকী এইফালে প্ৰেংক কৰা লাগিছে আৰু পৰমাদাই তো মই আছোঁ পৰমাদাৰ লগতে অলপ মানে এনজয় কৰি আছোঁ এনজয় মানে কি পূজা চাবলৈ আহিছোঁ তো পূজা নহয় শিৱৰাত্ৰি তো শিৱৰাত্ৰি চাবলৈ আহিছোঁ আৰু তেওঁলোকে প্ৰেংক কৰাত ব্যস্ত হৈ আছে তো ডিষ্টাৰ্ব নকৰোঁ কি মন্দিৰৰ ভিউ চক ৱাও আৰু এইফালে প্ৰগ্ৰেম চলি আছে পূৰা আৰু এতিয়া এইফালে চক মানুহৰ ভিৰ আহি অনুপম দাক লগ পালোঁ অনুপম দা পূৰা ব্যস্ত হৈ আছে চশমা কিনাত আৰু আচলতে তেওঁ মানে অলপ হিৰ' বনিব নেক্সট নাই নেক্সট কিবা এটা হ'ব আৰু নে কি হা অনুপম দা নেক্সট কিবা এটা হ'ব তো এইফালে পূৰা ব্যস্ত হৈ আছে লগত মামী আহিছে দেই এইফালে মামী আৰু এইফালে প্ৰদীপ শইকীয়া এইফালে মানুহবোৰ লাহে লাহে গৈছেগৈ এইফালে দোকান পোহাৰবোৰ লাহে লাহে চাগে বন্ধ কৰিব তো এইফালে চক মানুহবোৰ চব খালী হৈ গ'ল টাউন ইমানো খালী হোৱা নাই তো আগৰ নিচিনাই মানে অলপ মানে পাতলা হৈছেগৈ আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আজি ভিডিঅ'টো ইমানতে বাই